সেই গানটো ডিচেম্বৰ মাহত আমি আপোনালোকৰ ওচৰত উলিয়াই দিম আৰু ডলিসা গীতি ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ চ' লেটছ চি সকলোৱে কিন্তু সঁহাৰি জনাইছে মই ইতিমধ্যে প্ৰশ্ন কৰিছিলোঁ যে কৰিম নে নাই আপোনালোকে সহায় কৰিছে মানে মোক সঁহাৰি জনাইছে গতিকে মই কৰিবও পাৰোঁ গানটোৰ ভিডিঅ' আৰু লগতে এটা ডাঙৰ প্ৰজেক্ট লৈ আহি আছোঁ সেই প্ৰজেক্টটোৰ বিষয়ে মই এতিয়া নকওঁ সাৰপ্ৰাইজ হয় সেইটো খুব সম্ভৱ নেক্সট ইয়াৰ বাই বিহু আহিব চ' সেইখিনিয়ে আৰু ভাল প্ৰজেক্টছ লৈ আহিম ভাল প্ৰজেক্টছৰ বিষয়ে কথা পাতিবলৈ বেছি ভাল লাগে সেই বিষয়ে পাতিব কিবা ভুল থাকিলে দেখুৱাই দিব সেই বিষয়ে আলোচনা কৰিব সেই বিষয়ে সমালোচনা কৰিব কোনো আপত্তি নাই কিন্তু সেই অযথা কথা যিবিলাকত আচলতে মোৰ কোনো দুখ নাই মোৰ কোনো যুক্তি নাথাকে সেইবোৰ কথা আলোচনা কৰি পেলাই আচলতে নিজৰ সময়খিনি নষ্ট নকৰিলে ভাল কাৰণ আমাৰ এতিয়া কৰিবলগীয়া বহুত কাম আছে হ'ব এইখিনিতে আজি মই সামৰোঁ আৰু বেছি কথা নাপাতো কিবা এটা হ'ল দেউতাক দেখাই দিয়ক না দেউতা ওচৰত নাই থাকিলে মই দেখুৱাই দিলোঁহেঁতেন আচলতে পাপাহঁত খুব আজি ফূৰ্তি পাইছে তেওঁলোক ঘূৰি ফুৰিছে ক'ত আছে মই নিজেও নাজানো মোৰো খুব ভাল লাগিছে এনেকৈ নিজে কষ্ট কৰি যিখিনি আৰ্ণ কৰিছোঁ সেইখিনিৰে মই মা দেউতাহঁতক আনি পেলাই এই অকণমান এনেই আৰু এটা চেঞ্জ আৰু ভাল লাগিছে মই খুব সুখী আজি সকলোৱে মৰম দিব আৰু বহুত ভাল লাগে আৱেগিক হওঁ কেতিয়াবা এতিয়াও হৈছে এই মুহূৰ্তত হৈ আছিলোঁ যি নহওক আজি এইখিনিতে শেষ কৰোঁ আকৌ জইন কৰিম তেতিয়া গান গাম আজি বেলেগৰ হোটেলত আছোঁ গান গাবলৈ অসুবিধা হ'ব চাগে কাৰোবাৰ কিবা ক'ব লগা আছে নেকি বা এবাৰ নামটো ল'ব নেকি MRDPWN কিবা নামটো পঢ়িব পৰা নাই ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক বৰেও খেদি ফুৰে থেংক ইউ এভৰিৱান আজি এইখিনিতে সামৰোঁ সকলোৱে ভালে থাকক ভাল কাম কৰক আমাকো ছাপোৰ্ট কৰক ট্ৰল কৰা বন্ধ কৰক আৰু এটা কথা ক'ম আমাৰ যিহেতু গোটেই পৃথিৱীখনতে ট্ৰলিং চলি আছে মই এটা ৰিকুৱেষ্ট